हेलो छात्र छात्रीসকল तो आज क्लास 10 मैथ्सर रिविजन 2 स्टार्ट करें। तो लास्ट भिडिओत आम रिविजन 2 कमप्लीट करिसिलो रिविजन 1। तो जने जने चुआ ना मैं ये भिडिओ डेस्क्रिप्शनत लिंक दी दिम, तुम्हारे जाए ताते जाए चाब पारिबा। तो रिविजन 2 प्रथम क्वेश्चन तो हल तलर संख्याकेटार बर्गर एककर स्थानत कि हब लिखिब दिसे। 272 संख्याटो बर्ग करार पिছত यार एककर घरत कि थाकिब हेतु तुमाक लिखिब दिसे। एनेकुवा क्वेश्चनत आमी जितु संख्या दिया थाकिब हेइ संख्याटोर एककर घर कि आछे हेतु चाइ लम। यार एककर घरत आछे 2, गतिके हेइ 2 स्क्वायर करि दिम 2 2 गुण 4। गतिके 272 संख्याटो बर्ग करार पिছত एककर स्थानत 4 थाकिब आमी लिखि दिम। गतिके संख्याटोर बर्गर एककर स्थानत 4 থাকিব। ঠিক তেনেকে 79 সংখ্যাটোৰ এককৰ ঘৰত যেহেতু 9 আছে গতিকে 9 স্কয়াৰ কৰিম আমি 9 গুণ 81 এককৰ ঘৰত 1। গতিকে সংখ্যাটোৰ বৰ্গৰ এককৰ ঘৰত 1 থাকিব। ঠিক তেনেকে 400 আছে গতিকে 0 স্কয়ার আমি জানো 0 0 গুণ 0 0 স্কয়ার ইকুয়াল 0। গতিকে 400ক বৰ্গ কৰাৰ পিছত ইয়াৰ এককৰ ঘৰত 0 থাকিব। গতিকে সংখ্যাটোৰ বৰ্গৰ এককৰ স্থানত কি থাকিব 0। গতিকে সংখ্যাটোৰ বৰ্গৰ এককৰ স্থানত এককৰ ঘৰত 0 থাকিব। সেম প্ৰসেছত 2637 সংখ্যাটোৰ এককৰ স্থানত কি থাকিব বুলি যদি সোধে বৰ্গ কৰাৰ পিছত আমি জানো লাষ্টত এককৰ ঘৰত কিমান আছে 7। 7 স্কয়াৰ ইকুয়াল টু 49। গতিকে এই সংখ্যাটো বৰ্গ কৰাৰ পিছত এককৰ ঘৰত কি থাকিব 9। সংখ্যাটোৰ বৰ্গৰ এককৰ স্থান 9 হ'ব। সংখ্যাটোৰ বৰ্গৰ এককৰ ঘৰত 9 থাকিব। এখিনি আছিল 1 নম্বৰ কোৱেশ্চন সলিউশন। এতিয়া চাও 2 নম্বৰ কোৱেশ্চন। 2 নম্বৰ কোৱেশ্চন কৈছে তলৰ সংখ্যাবোৰ পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি। এই সংখ্যাবোৰ আসলতে এটা বৰ্গ সংখ্যা নহয় আৰু কোনটো কাৰণত এইবোৰ সংখ্যা পূৰ্ণ বৰ্গ সংখ্যা নহয় হেতু লিখিব দিছে। তো ইয়াৰ কাৰণে তোমালোকে এটা নোটস লিখিব লাগিব। নোটটো হল কোনো সংখ্যাৰ এককৰ ঘৰত যদি 2 3 7 8 আৰু অযুগ্ম সংখ্যক 0 থাকে শেষৰ ফালে আৰু অযুগ্ম সংখ্যক 0 থাকে তেন্তে সংখ্যাটো কেতিয়াও পূৰ্ণবৰ্গ সংখ্যা হ'ব নোৱাৰে। তেন্তে সংখ্যাটো কেতিয়াও পূৰ্ণবৰ্গ সংখ্যা নহয়। ইটস আ ভেরি ইম্পৰ্টেন্ট নোটস লিখি লবা কেতিয়াও পূৰ্ণ বৰ্গ সংখ্যা নহয়। কোনো সংখ্যাৰ এককৰ ঘৰত যদি 2 থাকে 3 থাকে 7 আৰু 8 তেতিয়াহ'লে আমি দেখা মাত্ৰে ক'ব পাৰিম সংখ্যাকেইটা পূৰ্ণবৰ্গ সংখ্যা নহয়। আৰু যদি এককৰ ঘৰত অযুগ্ম সংখ্যক 0 মানে বেজোৰা 0 এটা 0 বা 3টা 0 বা 5টা 0 এনেকুৱা 0 যদি থাকে তেতিয়াহ'লে সেই সংখ্যাবোৰ পূৰ্ণবৰ্গ সংখ্যা নহ'ব। সো এই সংখ্যাটোৰ যেহেতু এককৰ ঘৰত 7 আছে গতিকে সংখ্যাটো এটা বৰ্গ সংখ্যা নহ'ব। এই সংখ্যাটোৰ যেহেতু এককৰ ঘৰত 8 আছে গতিকে এটো বৰ্গ সংখ্যা নহ'ব। এই সংখ্যাটোৰ এককৰ ঘৰত যেহেতু 2 আছে এটো এটা বৰ্গ সংখ্যা নহ'ব। এই সংখ্যাটোৰ শেষৰ ফালে চোৱা অযুগ্ম সংখ্যক 0 আছে বেজোৰা 0 এটা 0 3টা 0 5টা 0 থাকিলে এবোৰ বৰ্গ সংখ্যা নহয়। গতিকে কাৰণটো লিখিম এটো কিয় নহল
কাৰণ এককৰ ঘৰত 7 আছে এককৰ ঘৰত 7 আছে সেইকাৰণে এইটো বৰ্গ সংখ্যা নহয় এইটো হ'ব কাৰণ এককৰ ঘৰত 8 আছে কোনো সংখ্যাৰ এককৰ ঘৰত 8 থাকিলে বৰ্গ সংখ্যা নহয় কাৰণ এককৰ ঘৰত 8 আছে সেইকাৰণে এইটো বৰ্গ সংখ্যা নহয় এইটো বৰ্গ সংখ্যা নোহোৱাৰ কাৰণ এককৰ ঘৰত 2 কোনো বৰ্গ সংখ্যাৰ এককৰ ঘৰত 2 থাকিব নোৱাৰে যেহেতু ইয়াৰ এককৰ ঘৰত 2 আছে সেইকাৰণে বৰ্গ সংখ্যা নহয় নেক্সট এটো যেহেতু হেহৰ ফালে বেজোৰা শূন্য এটা শূন্য আছে অযুগ্ম সংখ্যক শূন্য যেহেতু হেহৰ ফালে অযুগ্ম সংখ্যক শূন্য আছে অযুগ্ম সংখ্যক শূন্য থাকিলে সেইবোৰ কেতিয়াও বৰ্গ সংখ্যা নহয় তো এইখিনি আছিল এটো এককৰ ঘৰত 7 থাকাৰ কাৰণে এটো এটা বৰ্গ সংখ্যা নহল এটো 8 থাকাৰ কাৰণে নহল এটো 2 থাকাৰ কাৰণে বৰ্গ সংখ্যা নহল এটো বেজোৰা শূন্য থাকাৰ কাৰণে বৰ্গ সংখ্যা নহল কোনো সংখ্যাৰ এককৰ ঘৰত যদি 2 থাকে 3 থাকে 7 আৰু 8 আৰু যদি অযুগ্ম সংখ্যক শূন্য থাকে তেতিয়াহ'লে এটো কেতিয়াও বৰ্গ সংখ্যা নহব এটো আছিল 2 নম্বৰৰ সলিউশন তে 3 নম্বৰ কোৱেশ্চনটো চোৱা কৈছে তলৰ সংখ্যা কেইটা বৰ্গ কিমান হ'ব উলিয়াব দিছে তো যিকোনো সংখ্যাৰ বৰ্গ উলিয়াবলৈ হলে আমি দুটা সূত্ৰ ইউজ কৰিম এটা হল a + b হোল স্কয়াৰ তো জাগে সকলোৱে জানা a + b হোল স্কয়াৰ = a স্কয়াৰ প্লাস 2ab প্লাস b স্কয়াৰ আৰু এটা হল a - b হোল স্কয়াৰ a - b হোল স্কয়াৰ = a স্কয়াৰ মাইনাস 2ab প্লাস b স্কয়াৰ ফাৰ্স্টত আমি ইয়াক ভাঙি লম ইয়াৰ যদি বৰ্গ ওলাও মই এনেকৈ কৰিছো সো গোটেই কেইটা কৰি লম এটা সো 19 যেহেতু বৰ্গ ওলাব দিছে সলিউশন যিকোনো সংখ্যা বৰ্গ ওলাব দিলে হেতু স্কয়াৰ কৰি লব লাগে 19 স্কয়াৰ আৰু 19 স্কয়াৰক আমি এনেকৈ লিখিব পাৰিম 19ক এনেকৈ লিখিব পাৰিম 20 বিয়োগ 1 20 ৰ পৰা 1 গলে 19 স্কয়াৰ হৈছে সো a - b হোল স্কয়াৰ সূত্ৰত পৰিছে a - b হোল স্কয়াৰ = a স্কয়াৰ মানে 20 স্কয়াৰ minus twice ab 2 into a মানে 20 into b মানে 1 plus b square মানে 1 square তে আমি জানো 20 গুণ 400 minus 2 2 গুণ 4 4 1 গুণ 4 আৰু এটা শূন্য plus 1 1 গুণ 1 যদি 400 আছে প্লাসত আৰু 1 আছে প্লাসত 400 আৰু 1 401 আৰু মাইনাসত আছে 40 401 ৰ পৰা 40 গলে 361 19 স্কয়াৰ বৰ্গ 19 বৰ্গ হ'ব 961 ঠিক তেনেকৈ এটো কৰিম 37ক আমি এনেকৈ ভাঙিব পাৰিম 37 স্কয়াৰ ইকুৱেল 30 যোগ 7 বা 40 মাইনাস 3 30 যোগ 7 হোল স্কয়াৰ = a + b হোল স্কয়াৰত পৰিছে a + b হোল স্কয়াৰ = a স্কয়াৰ a square means 30 square plus twice a means 30 into b 7 plus b square means 7 square calculate करें 30 30 गुण 900 plus 2 3 गुण 6 6 7 गुण 42 और এটা শূন্য plus 7 8 गुण 49 এটা প্লাস করে দিন 900 plus 420 plus 49 9 6 9 আৰু 6 4 13 আচ্ছা এটো হল 9 এটো হল 9 2 আৰু 4 6 9 আৰু 4 13 1369 হ'ব 37 ৰ বৰ্গ সেম প্ৰসেসত আমি এটো কৰিম 53 সলিউশন 53 স্কয়াৰক আমি লিখিব পাৰিম 50 plus 3 whole square 50 আৰু 3 53 তে এটো a plus b whole square সূত্ৰত পৰিছে a plus b whole square = a square মানে 50 square plus twice a মানে 50 into b মানে 3 twice a b plus b square মানে 3 square আমি জানো 50 square মানে 50 into 50
চোৱা 5 5 গুণ 25 আৰু শূন্য কেইটা দুটা 2500 প্লাস 2 5 গুণ 10 10 3 গুণ 30 আৰু এটা শূন্য 300 প্লাস 3 3 গুণ 9 তো যোগ কৰি দিয়া 2500 আৰু 300 2800 যোগ 9 2809 2809 এটো হ'ব 53 এর বর্গ নেক্সট 78 78 আমি লিখিব পাৰিম এনেকে যেটো বর্গ কৰিম 78 স্কয়ার ইজ ইকুয়াল টু 80 minus 2 80 পৰা 2 গলে 78 80 minus 2 is equal to 78 whole square to a minus b whole square সূত্ৰত পৰিছে a minus b whole square is equal to a square মানে 80 square minus twice ab a মানে 80 into b মানে 2 plus b square মানে 2 square তো 80 into 80 into 80 পূৰণ কৰিলে 8 8 গুণ 64 আৰু শূন্য দুটা 6400 minus 2 8 গুণ 16 16 2 গুণ 32 320 plus 2 2 গুণ 4 এতে এইটো প্লাস হত আৰু এইটো প্লাস হত আছে 6400 plus 4 6404 আৰু মাইনাস হত আছে 320 মাইনাস কৰিম 6404 ৰ পৰা মাইনাস কৰিব লাগে 320 4 10 ৰ পৰা 2 গলে 8 এত থাকিল 3 3 পৰা 3 গলে 0 এতে 6 6084 হ'ব 78 ৰ বৰ্গ ইনি থেকে বুজি পাইছা তে 4 নম্বৰ কোৱেশ্চন মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল উলিয়াব দিছে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে 1764 or 9216 or এইটা চাৰিটা বৰ্গমূল উলাব দিছে তো মই গুটেকেটা কৰিছো চাই যাবা এটো প্ৰসেসটো হল ফার্স্ট অফ অল আমি এটো রুটত লিখি লম সলিউশন 1764 তার পিছত ইয়াৰ উৎপাদক কেটা ওলাই মৌলিক উৎপাদক কেটা ওলাই রুটত লিখি লম সা ছুটি নিয়মত হৰণ কৰি ইয়াৰ উৎপাদক ওলাই লৈছো 1764 2 এৰে 8 বাৰ 2 গুণ 16 বাকি থাকিল 1 16 যাব 8 বাৰ 2 গুণ 16 2 4 2 বাৰ 2 এৰে 4 বাৰ 4 বাৰ 1 বাৰ 3 ৰে যাব 3 বাৰ 4 বাৰ 3 4 গুণ 12 2 বাকি 21 যাব 7 বাৰ এতিয়া 3 4 1 বাৰ 3 সরি ইয়াতে মিস্টেক হয়েছে 3 4 1 বাৰ 3 1 গুণ 3 বাকি থাকিল 1 14 3 14 যাব 4 বাৰ 3 4 গুণ 12 বাকি থাকিল 2 21 21 যাব 7 বাৰ আকৌ 3 रे 3 4 বাৰ 3 4 গুণ 12 বাকি থাকিল 2 27 যাব 9 বাৰ 7 रे 7 বাৰ গতিকে 1764 ৰ মৌলিক উৎপাদক কেটা হল 2 স্কয়ার 3 স্কয়ার 7 স্কয়ার 2 স্কয়ার into 3 স্কয়ার into 7 স্কয়ার আমি জানো রুটৰ পৰা স্কয়ার 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 আৰু রুট সদায় ক্যান্সেল যায় গতিকে ওলাই আহিব 2 into 3 into 7 তে পূৰণ কৰি দিম 2 3 গুণ 6 6 7 গুণ 42 গতিকে 1764 ৰ বৰ্গমূল হল 42 মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি এটো সেম নিয়মত আমি এটো কৰিম 9216 ৰ উৎপাদক ওলাইলো মৌলিক উৎপাদক 9216 2 এৰে 4 বাৰ 2 4 গুণ 8 1 বাকি 12 যাব 6 বাৰ 2 6 গুণ 12 একত না যায় 0 2 16 8 বাৰ 2 এৰে 2 বাৰ 3 বাৰ 0 বাৰ 4 বাৰ নেক্সট 2 এৰে 1 বাৰ 2 1 গুণ 2 বাকি থাকিল 1 10 যাব 5 বাৰ 2 4 যায় 2 বাৰ নেক্সট 2 এৰে 11 যায় 5 বাৰ 2 5 গুণ 10 বাকি থাকিল 1 15 যাব 7 বাৰ 2 7 গুণ 14 বাকি থাকিল 1 12 যাব 6 বাৰ 2 5 2 বাৰ 2 2 গুণ 4 বাকি থাকিল 1 17 যাব 8 বাৰ 2 8 গুণ 16 বাকি থাকিল 1 16 যাব 8 বাৰ নেক্সট 2 এৰে 1 বাৰ 4 বাৰ 2 এৰে যাব 7 বাৰ 2 বাৰ 2 এৰে 36 নেক্সট 36 ক 2 এৰে যাব 18 বাৰ 2 18 9 বাৰ 3 3 বাৰ গতিকে 2 পাইছো 1 2 3 4 5 6 7 8 9 10 এটো হ'ব √9216 is equal to এর উৎপাদক মৌলিক উৎপাদকত 2 আছে কিটা
10টা 2 to the power 10 into 3 আছে এটা দুটা 3 স্কয়ার আমি জানো রুটৰ পৰা যদি দুটা থাকে এজুৰৰ পৰা এটাকে ওলাই আহে যদি দুটা দুই থাকে তাৰ পৰা এটা দুই ওলাই আহে যদি চাৰিটা থাকে দুটা ওলাই আহিব যেটো দুই কেটা আছে ইয়াতে 10টা পূৰণ হৈ আছে ইয়াৰ পৰা 5টা দুই আহিব 2 to the power 5 into 3 আছে দুটা পূৰণ হৈ এটা আহিব তে 2 to the power 5 মানে 32 into 3 পূৰণ কৰি দিম 3 2 গুণ 6 3 3 গুণ 9 96 হ'ব 9216 বর্গমূল সেম প্রসেসত আমি এটু করিম 7 7 4 4 এর মৌলিক উৎপাদক ওলাই লম 2 এর 3 বার 2 3 গুণ 6 বাকি থাকিল 1 17 যাব 8 বার 2 7 গুণ 16 বাকি থাকিল 1 14 যাব 7 বার 2 4 2 বার নেক্সট 2 এর 1 বার 2 1 গুণ 2 বাকি থাকিল 1 18 যাব 9 বার 2 9 গুণ 18 2 7 যাব 3 বার 2 3 গুণ 6 বাকি থাকিল 1 12 যাব 6 বার 2 19 যাব 9 বার 2 9 গুণ 18 বাকি থাকিল 1 13 যাব 6 বার 2 6 গুণ 12 বাকি থাকিল 1 16 16 যাব 2 8 বার 2 4 বার 2 4 গুণ 8 বাকি থাকিল কিমান 1 16 16 যাব 8 বার বাকি নাই 2 8 4 বার 2 এর 2 বার 4 বার 2 বার তেয়াকো 2 এর 1 বার 2 বার 1 বার 121 11 রে 11 বার গতিকে আমি লিখিম √7 is equal to ইয়ার মৌলিক উৎপাদকত 2 আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা 2 to the power 6 আৰু 11 আছে এটা দুটা 11 স্কয়ার গতিকে ৰুটৰ পৰা যেহেতু 6টা 2 আছে আধা ওলাই আহিব 3টা 2 কিউব ইনটু 11 দুটা আছে এটা 11 ওলাই আহিব আমি জানো 2 কিউব মানে 2 into 2 কিউব মানে 2 কিউব মানে 2 into 2 into 2 তিনটা 2 2 গুণ 4 4 2 গুণ 8 পূরণ 11 8 11 গুণ 88 এটো হ'ব 7744 বর্গমূল 88 নেক্সট 9801 করিম সেম প্রসেসত 9801 3 এর হরণ করি যাম 3 এর 3 বার 3 8 যায় 2 বার 3 2 গুণ 6 বাকি থাকিল 2 20 যাব 6 বার 3 6 গুণ 18 বাকি থাকিল 2 21 যাব 3 7 বার নেক্সট 3 এর 3 তে একবার 3 2 ত না যায় 0 তেতে 26 3 26 ত 8 বার 3 8 গুণ 24 বাকি থাকিল 2 27 যাব 9 বার নেক্সট 3 এর 10 ত 3 বার 3 3 গুণ 9 বাকি থাকিল 18 যাব 3 6 বার 3 6 গুণ 18 দে 3 9 3 বার 3 3 তে একবার 6 2 বার 3 তে একবার এতিয়া 121 এটো 11 এর বাইরে না যায় আমি জানো 11 11 গুণ 121 এদিকে 9801 আমি লিখিব পাৰিম √3 আছে কেইটা ইয়াৰ মৌলিক উৎপাদকত এটা দুটা তিনটা চাৰিটা 3 to the power 4 into 11 আছে দুটা 11 স্কয়ার গতিকে তিনটা 3 4টা পূরণ হৈ আছে যেহেতু ৰুটৰ ভিতৰত আছে ওলাই আহিব তাৰ আধা 4টা আছে ওলাই আহিব দুটা 3 স্কয়ার 11 আছে দুটা এটা ওলাই আহিব 3 স্কয়ার মানে 3 3 গুণ 9 পূরণ 11 আমি জানো 9 11 গুণ 99 এটাকে 9801 এর বর্গমূল হল 99 7744 এর বর্গমূল হল 88 9216 এর বর্গমূল 96 1764 এর বর্গমূল 42 তাহলে এটা লিখি লবা ইম্পর্টেন্ট